প্ৰথমতে আপোনালোকক দেখাইছো সময় কেইটা বাজিছে সময় বাজিছে 9টা আৰু আজি বিশেষ এটা বস্তু দেখাই আছো মানুহজন গৈছিলে এফালে দেখাই আছো আহকচোন কি আনিব গৈছিলে ইয়াতে থৈ দিওঁ ইমান তেজ কি গ'লেই ইমান কিটা পালে নে ডাঙৰ কোনটো কিমান কেজি হ'ব প্ৰায় 1.5 কেজি ওচৰ আছে এটা 1.5 কেজি নহয় এটা আধা কেজিতকৈ বেছি হ'ব এটা 300 টকা কিমান পালে যে বহুত আছে নেকি আছে বিচাৰিলে বহুত পাত কৰি আছে সদায় বিনতি কিচেনৰ পৰা আপোনালোকে কুচিয়া মাছৰ ৰেচিপিহে চাই আজি দেখাই আছোঁ যে কুচিয়া কটাৰ পদ্ধতিটো একদম সহজ আপোনালোকে দুজন মানে মোৰ মেছেঞ্জাৰত মেছেজ কৰি কৈ আছে যে বাইদেউ কুচিয়া মানে কেনেদৰে কাটিব লাগে দেখাবচোন এদিন দেখাব তাৰ বাবে আজি মানুহজনক কৈ পিনি দেখাওঁ বুলি ইয়াৰ মানে আপোনালোকক দেখাইছোঁ প্ৰথমতে ডিঙিটো অকণমান ছালটো গুচাই ল'ব লাগিব তাৰপৰা এনেকৈ তলত টানি দিলে মানে ছালটো ধুনীয়াকৈ উঠি আহে আপোনালোকে এতিয়া ভিডিঅ'টো দেখি পিনি নক'ব যে কুচিয়া বিক্ৰী কৰিব নি কুচিয়াক আমি বিক্ৰী নকৰোঁ মানে অলপ টাইম পাইছিলে মোম বৰ্তাকৰ ঘৰত গৈছিলে সেইবাবে মানুহজনে লাঠিডাল লৈ পিনি গৈছিলে আৰু কাৰোবাক যদি লাগে আমি দেখাইহে দিব পাৰিম এইখন জেগাত আছে বুলি কিন্তু কোনেও নুখুজিব যে বাইদেউ কুচিয়া দিয়ক বুলি নক'ব দেই আমি ঘৰ বিক্ৰী নকৰোঁ নিজৰ কাৰণে লৈছোঁ যদি সৰহকৈ পাওঁ তেতিয়া বিলাই দিওঁ মানে বিক্ৰী কৰা আমাৰ চিষ্টেম নাই আৰু এনেকৈ ধুনীয়াকৈ চেলাই ল'লে হৈ গ'ল নহয় এইটো আপোনাৰ পেটৰ সেইটো মানে তাতে অকণমান কাটি ল'বলৈ নহ'লে কেতিয়াবা কি হয় সেই বস্তুকণ থাকি মানে ছালটো তাতে লাগি পিনি সেইখন জেগা থাকি আকৌ পিছত কাটিব লগা হয় সেইকাৰণে সেইখন জেগা কাটি ল'ব তাৰপিছত ধুনীয়াকৈ চেলাই দিয়া বুলি কয় আপোনালোকে কি কয় জানো ছালটো গুচাই ল'ব আৰু দেখিছেনে কালাৰ কি ধুনীয়া আৰু দেখিছেনে লৰি আছে যাৰ প্ৰেছাৰ কম আৰু ব্লাডটো কম আৰু যাৰ প্ৰেগনেঞ্চিৰ লাষ্ট মুহূৰ্ত তেওঁলোকে মানে বা বেবী হৈ যোৱা পিছত সেই মানুহসকলে মানে যদি সপ্তাহত 2টা কুচিয়া বা 3টা কুচিয়া খাব পাৰে মানে তেওঁলোকৰ তেতিয়া নৰ্মেললৈ চব আহি যায় ব্লাড প্ৰেছাৰ নৰ্মেল আহি যাব আপোনালোকৰ ব্লাড নৰ্মেল আহি যাব কাৰণ কুচিয়াটো হৈছে তেজৰ কাৰণে বহুত এটা ভাল বস্তু মানে হয়নে নহয় জনাবচোন কোনে কোনে কুচিয়া খাই ভাল পায় দেখিছেনে কি ধুনীয়াকৈ মানে শ্বাইনিং কৰি আছে প্ৰথম ছালটো গুচাই দিয়াৰ পিছত বেয়া ভাৱ মানে মনত একো নাহে খাব পৰা যায় আৰু কিন্তু এটা কথা মনত ৰাখিব তেনেকৈ কাটি নিদিব কিন্তু এইটো দেখিছেনে মই অকণমান হোৱাইটতেই কৰি দিছোঁ ব্লাডখিনি নেদেখিবৰ কাৰণে এই পেটটো যে কাটি পিনি যোনখিনি পেটু থাকে সেইখিনি পেটুখিনি আপোনালোকে উলিয়াই ল'ব নাপাহৰিব এতিয়া চাওকচোন কি ধুনীয়াকৈ অকল মানে হাড়টোহে আছে একোৱে নাই একদম বগা কৰি মানে একদম ধুই বগা কৰি দিয়া হৈছে আপোনালোকৰ যদি মানে ব্লাডটো কিছুমানে অকণমানকৈ ৰাখে মানে আমি ৰখা নাই কাৰণ আমাৰতো চব নৰ্মেলেই আছে সেইবাবে মানে আমি ব্লাডটো ধুই পিনি পেলাই দি অকল মাংসটোহে ৰাখিছোঁ আৰু ইয়াৰ ৰেচিপিটো আকৌ মই নেক্সট ভিডিঅ'ত দি আছোঁ দেই আপোনালোকে চাবৰ কাৰণে কিন্তু নাপাহৰিব একদম চিম্পুলকৈ বনাইছোঁ মই মাংস যেনেদৰে বনাই তেনেদৰে বনাইছোঁ আৰু মই আজি লং ভিডিঅ' হিচাপে মই ৰেচিপিটো আপোনালোকৰ আগত আগবঢ়াম বুলি ভাবিছোঁ কাৰণ প্ৰতিদিনে মই বহুত শ্বৰ্টকৈ বনাওঁ 90 ছেকেণ্ডৰ ভিতৰত মই বনাব চেষ্টা কৰোঁ আজি মই 4 মিনিটৰ ওপৰতে বনাইছোঁ আপোনালোকে দেখিছেনে মাংসটো ৰেডি হৈ গ'ল এনেদৰে ধুনীয়াকৈ কাটি ল'ব লাগিব আপোনালোকে সেই ভিডিঅ'টো চাব দেই ভিডিঅ'টো চাব নাপাহৰিব আমাৰ কাঠৰ টুকুৰা কটা এইটোৱে দেখিছে বেলেগ আমাৰ ব্যৱস্থা নাই মানে এনেকুৱা টুকুৰাবোৰত কাটি পিনি মানুহজনে ভাল পায় আৰু বৰ্ড এখন আছে বৰ্ডখনতো কাটে কিন্তু আজি আকৌ এইটোতহে কাটিলে এয়াই মানে কুচিয়াখিনি আজিৰ কাৰণে বনাবৰ কাৰণে ৰেডি হৈ গ'ল মানে আজি নবনাওঁ আজি কাটিহে থৈছোঁ কাইলৈ ৰাতিপুৱা মানে বনাম গম পাইছে মানে ৰাতিটো আমাৰ খোৱা বোৱা হৈ গ'ল 9টা বজাত যদি ভাল লাগিলে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব দেই এয়া হ'ল আজি আপোনালোকৰ বিচাৰি থকা এটা পদ্ধতি কুচিয়াৰ কটাৰ নিয়মটো দেখালোঁ আপোনালোকে কাটি পিনি অতি সহজতে খাব পাৰিব ঘৰতে